তেওঁ মোৰ ভাল লগা নাছিল, অভ্যাসো নাছিল মোৰ তেওঁ। লাহে লাহে তেওঁ ভাল লগা হৈ পৰিল, তেওঁ অভ্যাস হ'ব ধৰিলে। তেতিয়াই মনত ভাৱ এটা আহিল, তেওঁৰো চাগে মোক ভাল লাগে। কিন্তু এয়াই হয়তো মোৰ ভুল ধাৰণা আছিল, কাৰণ মই তেওঁৰ ভাল লগা নাছিলোঁ, মাথো ব্যৱহাৰহে আছিলোঁ। ব্যৱহাৰ কৰিছিল তেওঁ মোক, তেওঁ সময়বোৰ পাৰ কৰিবলৈ। তেওঁ মোৰ লগত হাঁহিছিল, কিন্তু সেই হাঁহিবোৰ মিছা আছিল। তেওঁ মোৰ লগত কথা পাতিছিল, কিন্তু সেই কথাবোৰ মাথো ব্যৱহাৰ আছিল। মই কি পাগল, তেওঁৰ মিঠা মিঠা কথাবোৰক, তেওঁৰ হাঁহিবোৰক ভাল পোৱা বুলি ভাবি লৈছিলোঁ। আকৌ এনেকুৱা ভুল নকৰোঁ, নহ'লে নিজেই ভাঙি পৰোঁ শেষত। সেয়ে অকলশৰে থাকিম, কিন্তু কাৰো ব্যৱহাৰ নহওঁ।